তাতো আপাৰ নাম দিব কেনেম কাৰোবাৰ নাম দিব মদ গিয়া কাৰোবাৰ নাম চাকা এটা নটিঙীয়া সুখা পাউৰা হেন চলি আছে টিঙা আঙুলিটো হেন স্পক নাম দিবা দিছো স্পক খাবা পা নাই সুখে তাৰ পিছত কি কৈছে জানান নাই এনেকে আপি এটা আছে টিলিঙা থবা দিছো বেল আপি যে ঠিলা তাৰ পিছত কাৰোবাৰ নাম পেডেল হেণ্ডেল কিবা কিবি থবা দিছো এটা সৰাপা আছে আধীনবাৰ সৰাপা আপুনি ভুলবা পাৰা আছে তাৰ নামটো কি থবা দিছো জানান নাই কিবা চাইকেলৰ চবতচে সৰু পাছ বলটো এর পেরে এটা ডাঙৰ সুবিধা কি হ'ব গম পাছান নাই তই তাকে মই সুধিব খুজিছিলো তই যে ইমান খোপা নাম কলি কাৰোবাৰ নাম চকা কিন্তু পেডেল কিবা কিবি থবা দিছো তাৰ পেরে এটা সুবিধা কি হ'ব জানান নাই কিবা চাইকেল ভাত দিছো বুলি ক'লে গোটেই চাইকেলৰ পাছগিলাখান দাউৰি থাকিব তাৰমানে এটাৰ পিছত এটা চাইকেল ভাত দিছো সেইটোৱে কেছটো তাৰমানে গম পালি আৰু আমি একো নকম যে হ'ব এটা গান গাব খুজিছিলো তইছো গান গাব নেদা গান গাবলৈ ইয়াত বহু বিশিষ্ট শিল্পী আছে হয় নেকি তেওঁলোকৰ কাম সেয়া আমি আমাৰ নিজৰ কাম কৰিলো আমাৰ অনুষ্ঠান ইয়াতে সামৰা এটা ধন্যবাদ যাবি বিহু কি বিহুহে ওলাই নতুন বছৰৰ শুভেচ্ছা এটা দিব লাগিবতো দে আৰম্ভ কৰ আৰম্ভ কৰ মানে আহিছাতো এটা আশীৰ্বাদ দিম মই লাষ্টত হ'ব প্ৰথমতে যেতিয়া কিবা এষাৰ কওক আপোনাৰ লাষ্টত এটা আশীৰ্বাদ দিম দে ৰেডিঅ' উলালা পৰিয়ালৰ ফালৰ পৰা পুনৰ এবাৰ NDTV হাই-ফাই আৰু NDTV প্ৰতিদিনৰ সমূহ দৰ্শকলৈ থাকিল a very happy and prosperous new year. নতুন বছৰ বহুত শুভেচ্ছা নতুন বছৰটো শুভ হওক মংগলময় হওক এই শুভকামনা ৰেডিঅ' উলালা 91.9 FM ৰ পৰিয়ালৰ ফালৰ পৰা আশীৰ্বাদ দি কেনে ভাবে আৰু কাৰোবাই লৈ যদি ল'ব নলয় যদি নাই আৰু নলয় যদি চলিয়ে দিব এটা দিন বোলো হে হৰি বিশেষি হৰি হে ৰাম হলিচি ঘাম মই নাগা হাবি জাগা কুকুৰে বগা বোলো অপৰা পিনাখান চকু দি দেখছো কিবা খান দেখবা লাগছিল কৃষ্ণক দেখলো ভীষ্ম হে কৃষ্ণ স্বামী তোমাৰে চলি বুলি আমি একো নকৰলি একো কৰবা নৰা তুমি বোলো কুশল কৰক কল্যাণ কৰক মুক্ত ছিঙি মাটিত পৰক বাকীডোখৰে নাচি থাকক বোলো ভৰালো পতানে নদান প্ৰদান হৈ মূৰত চলি সমান চলি পলি হৈ খাবা নাপায় সুখে মৰ জয় হৰি বলা ধন্যবাদ আমি জানছো না কি ধন্যবাদ